তো হে গাইস ওয়েলকাম বেক টু মাই চেনেল মানস ফিল্ম ব্লগছ আজি এটা ব্লগছ বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাবা কেনেকুৱা হয় মই নিজে নাজানো চাই থাকা আমাৰ গাড়ী আহি গ'ল এতিয়া কেইটা বাজিছে 10:33 আমাৰ গাড়ী আহিছে সেইখন এই সাইড দিয়া দিবাঙ্গ সাইড দিয়া সাইড ঐ ৰা আমি গৈ আছো শিৱসাগৰ আমি পাই গ'লো আহি 5:40 হৈছে এতিয়া তো শিৱসাগৰ পাই গ'লো আহি এতিয়া ব'লা চাই থকা চবেই মানে যি দেখোঁ চব দেখাই আছোঁ সেইটো মোৰ পিছফালে শিৱদৌল তো ভালকৈ দেখাই আছোঁ ৰ'বা 1 মিনিট শিৱ মন্দিৰৰ ভিতৰীয়া শিৱদৌলৰ ভিতৰত মাৰিছোঁ কি শিৱ মন্দিৰৰ শিৱদৌলৰ ভিতৰলৈ গৈ আছোঁ এইটোৱে শিৱদৌল গাইছ শিৱদৌল হয় আমাৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰ বাৰী আৰু এই ঠাকুৰ বাৰীৰ যি দৃশ্য আমি দেখাইছোঁ বিষ্ণুদৌল শিৱদৌল আৰু মই সিফালে এই গাইছ পিছফালে আছে এইটো বিষ্ণুদৌল এইফালে এইটো শিৱদৌলৰ লগতে আছে সিফালে আছে বিষ্ণুদৌল এইটো দেখাইছোঁ চোৱা এনেকৈ দেখাইছোঁ এইটো এইফালে আছে এইটো শিৱদৌল মোৰ পিছফালে আছে এইটো দেৱীদৌল দুৰ্গা দেৱীদৌল মই দেখাইছিলোঁ এটা চিনেমেটিক শ্বট দেখাইছোঁ চোৱা দুৰ্গা দেৱীদৌল এতিয়া গৈ আছোঁ আমি যাদুঘৰ গৈ আছোঁ ন ব'লা নহয় গৈ বে হে গাইছ পিছফালে আছে এখন ললিত ৰাজখোৱা পাৰ্ক উদ্যান এইখন এই ব'ল হেৰিলৈ যাওঁ ডাইৰেক্ট যাদুঘৰ এইখন বাহিৰৰ পৰাই দেখাইছোঁ এতিয়া আমি গৈ আছোঁ এইফালে এইডোখৰত আছে এইফালে আগত আছে যাদুঘৰ তো তালৈ গৈ আছোঁ মিছ নোহোৱাকৈ গোটেই লাষ্টলৈ চাবা আৰু যদি ভাল পোৱা এটা লাইক কৰি দিবা হা আৰু ছাবস্ক্ৰাইব কৰি দিবা যদি নতুন হয় থেংক ইউ আৰু চাই থাকা হা মানে এনেকুৱা হৈছে মানে মোৰ দুটা এইটো মানে এটা ব্লগতে গোটেইখিনি দিব নোৱাৰো তো দুটা ব্লগ আহিব তো ভালকৈ দুইটা চাবা হা
আৰু লাইক কৰিবা এতিয়া গৈ আছোঁ চাই থাকা সেই গাইজ পিছফালে আৰু এখন আছে উদ্যান এখন হ'ল আনন্দৰাম বৰুৱা উদ্যান তো খোলা নাই এতিয়াও 8টা বাজি গৈছেহে 8টা বাজিছেহে তো এতিয়া আমি গৈ আছোঁ মানে কিমান কম আৰু যাদুঘৰলৈ গৈ আছোঁ এইফালে এই পুখুৰীটোৰ নাম নাজানো কি আছিল শিৱসাগৰ মেইন পুখুৰী শিৱসাগৰ মেইন পুখুৰী আৰু নাম নাজানো প্ৰথম আহিছোঁ ন মই বেয়া জেগা এইখন আনন্দৰাম বৰুৱা উদ্যান হয়নে শিৱসাগৰ জংচন কিবা কিবি আৰু যেতিয়া সেইখন যিখনৰ বিষয়ে মাত্ৰ কৈ আছিলোঁ বন্ধ হৈ আছে কাৰণে সোমাব নোৱাৰা মন আছিলে অলপ খেলা জোলনাত খেলা এই গাইজ দুৰ্ভাগ্যবশতঃ আনফৰ্চুনেটলি যাদুঘৰ বন্ধ আৰু এইফালে এইটো কি আছে শিৱসাগৰ যুৱদল তো 2টা বন্ধ আছে 8টা বাজিছেহে সেইকাৰণে 2টা বন্ধ পিছত যদি ঘূৰি আহোঁ তেতিয়া দেখাম যদি নাহোঁ নাই তেতিয়া বেলেগ ঠাইলৈ যাম চাই থাকা হা ৰ'বা এইটো দেখাই আছোঁ এইটো এটা ৰ'বা ভালকৈ দেখাই আছোঁ মন আছিল ভিতৰটো চোৱা কিন্তু বন্ধ এতিয়া 8টা বাজিছেহে সেইকাৰণে বন্ধ হৈ আছে এইটো এটা চাব মন আছিলে এইটো যাদুঘৰ চাব নোৱাৰিলোঁ এইটো এটা চাব পৰা নাই পিছত চাম অহা বছৰ যেতিয়া পিছত আহিম এতিয়া বেলেগ ঠাইলৈ গৈ আছোঁ জানো ক'ত যাওঁ নাজানো গাড়ীয়ে ক'ত নিয়ে চাই থাকা